हेलो गाइस আজি বহুত দিনৰ মূৰত আজি আমি এটা মন্দিৰ এটা আপোনালোকক দেখাম বুলি আহিছো এতিয়া আমি কমসে কম বহুত পাহাৰৰ ওপৰত আছো এতিয়া আপোনাক সেই মন্দিৰটো দেখাই যাম আপোনালোকে চাওক আজি আপোনাৰ বহুত দিনৰ মূৰত আজি নতুন ভিডিঅ' লৈ আহিছো আজি টাইম পোৱা নাছিলো একচুয়ালি সেইকাৰণে আপোনালোকৰ মাজত আহিবলৈ অলপ অসুবিধা হৈছিল চাওক এতিয়া মই মন্দিৰটো দেখাই যাম আপোনালোকে চাব ঠিক আছে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰক এইটোৱে হৈছে সেইটো শ্ৰী শ্ৰী হৰগুৰি মন্দিৰ তিনি পাণ্ডি বলক আমি এতিয়া মন্দিৰটো দেখাম কিমান ওপৰত যাব লাগে ও মাই গড কৃষ্ণ চাওক কিমান ওপৰত মানুহ যাই আছে ওপৰত কিমান ওপৰ আমি আহি ভাগৰি গৈছো পাহাৰ বগাই বগাই তথাপিও আপোনালোকক দেখাই যাম এয়া চাওক মই দেখাই যাই আছো চাই থাকক এয়া কিমান ভাগৰি গৈছো মোৰ লগত আহিছে চিন্তু আৰু গৌৰৱ ছাৰ আমি গৈ আছো আৰু এতিয়া বলক কি হ'ল আৰু কিমান আছে কেনেকুৱা জেগাত আহিছো আপোনালোকে চাওক ভাগৰি গৈছো চিন্তু ইয়াৰ ঘৰ ক'ত আছে বৰমা এইজন আমাৰ ডিব্ৰুগড় এতিয়া আমি যাই আছো তথাপিও পোৱা নাই আৰু কিমান বা আছে আপোনালোকক একবাৰ দেখাই দিছো তলৰ ফালে চাওক ইমান দূৰ আহিলো আৰু আছেই যাব আমি এতিয়া গৈ আছো ওপৰলৈ মই বোলে আগত আহিব লাগে চবতকে আহি আছে বাকী কেইজন পাছফালে আমাৰ সাৰথী চাওক না কিমান ওপৰত আহিছো সেয়া গুৱাহাটী মেইন ভিউ ভাগৰি গৈছো আৰু নোৱাৰি আৰু তাকেতো চাওক আপোনালোকে গুৱাহাটীৰ পুৰা মেইন ভিউ আমি ইমান দূৰত ওপৰত কিবা ক'ব নেকি আপুনি কি হ'ব চবে ভাগৰি গৈছে বলক যাবইতো লাগিব আপোনালোকক দেখাম বুলি আহিছো যিহেতু আমি এতিয়া গৈয়ে আছো আৰু ফাইনেলি আমি মন্দিৰটো দেখা আন পাইছো অলপমান আপোনালোকক দেখাই আছো চাওক কিমান ওপৰত আহিছো আপোনালোকক দেখাম বাৰু আমি অ' মাই গড কেনেকুৱা লাগিছে এই মন্দিৰটো চাবলৈ আহিছিলো এই ঠাইখিনিৰ নাম কিবা ভাগৰি গৈছে ৰৈ গ'ল এয়া চাওক আপোনালোকে কিমান ওপৰত এয়া গুৱাহাটীৰ সকলোখিনি দেখা পায় ইয়াৰ পৰা তথাপি দেখাই দি আছো মই প্ৰথমতে মন্দিৰটোত এবাৰ সোমাই লওঁ আমি মন্দিৰটো পাই গ'লো এতিয়া আপোনালোকক মন্দিৰটোৰ চাৰিওফালে দেখাই দিম এবাৰ চাই থাকক এয়া ফাইনেলি আমাৰ মন্দিৰ চাই গ'লো মন্দিৰ এই জেগাখিনিৰ নাম কি বা চিন্তু বিৰুবাৰী না এতিয়া আপোনালোক মই গুৱাহাটীৰ মেইন ভিউটো দেখাই আছো চাই থাকক এয়া চাওক আপোনালোকে গুৱাহাটীৰ মেইন ভিউ এই তাত চাওক আপোনালোক শৰাইঘাট ব্ৰিজ ইফালে আছে আৰু নতুন এখন দলং বনাই আছে উত্তৰ গুৱাহাটীৰ ইফালে ইয়াৰ পৰা জাষ্ট মই জুম কৰি দেখাই দিছোঁ এবাৰ এইখিনি জেগাত নাই জুমটো ইমান ফাটি যায় বাৰু জুম কৰিব নোৱাৰি তথাপি মই এবাৰ ইয়াৰ গুৱাহাটীৰ মেইন ভিউ দেখাই দিছোঁ চাওক
সাই বাবা মন্দিৰ এইটো আমাৰ শিৱ মন্দিৰ তাৰপিছত দেখা দি আছো মই চবখিনি এইটো এটা আপোনালোকে মেইন মন্দিৰ হয় আজিৰ ভিডিঅ'টোত ইমানেই আছিল আপোনালোকক দেখালোঁ এয়া সৰগুৰি মন্দিৰ আছিল এইটো আপোনালোকক সম্পূৰ্ণখিনি দেখালোঁ চাৰিওফালে ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নেকি কিন্তু ঠিক আছে থেংক ইউ বাই বাই